গাইজ ওয়েলকাম টু মাই চ্যানেল দিবাকৰ ব্লগ 009 তো আপোনালোক কেনেকুৱা আছে আৰু সবে ভালেই আছে তো মোৰ আজি এই ভিডিঅ'ত আপোনালোকে দেখুৱাম যে আমাৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা আমাৰ ঘৰৰ পৰিস্থিতি বৰ্তমান কেনেকৈ চলি আছে যিহেতু মই ঘৰত নাই তথাপি আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম যে আমাৰ ঘৰৰ পৰিস্থিতি কেনেকৈ চলি আছে আমাৰ ঘৰত মোৰ ঘৰত দেখুৱাবলৈ একোৱে নাই তথাপি মোৰ ঘৰৰ পৰিৱেশ কেনেকুৱা সেইটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব চেষ্টা কৰিম যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু কমেণ্ট বক্সত আপোনাৰ সুন্দৰ কমেণ্ট বক্সত কমেণ্ট দি থৈ যাব আৰু যদি আপুনি মোৰ চেনেল নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যন অল কৰিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে চবৰ আগতে আপুনি চাব পাৰে তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইটো চাওক এইটো মানে আমাৰ গাঁৱত সৰু এটা পথাৰখন আৰু আহক এতিয়া ঘৰলৈ যাওঁ মানে এইটো আমাৰ ঘৰলৈ যোৱা এইটো বাট ৰাস্তা হয় তো চাই থাকক এইটো আমাৰ চোতাল হয় এইটো আমাৰ চোতাল কাপোৰ এৰিয়ে থাক এইটো চোতাল হয় এইটো চোতাল চাই থাকক চোতালটো বহুত ডাঙৰ হয় তো এইটো আমাৰ ঘৰ হয় এইটো মন্দিৰ হয় মন্দিৰ মানে এনেই লক্ষ্মী পূজাৰ লক্ষ্মী ঘৰ হয় আৰু এইটো ঘৰৰ আগফালে এনেই কেইটামান ফুলৰ বাগিচা আৰু এইটো ঘৰত টিভি ৰুম হয় আমি এনেই টিভি চাই থাকোঁ আহক এতিয়া মানে এইটো দাদা বৌ ৰুম হয় দাদা বৌ থাকে ইয়াত আৰু আহক বাহিৰলৈ যাওঁ অলপ বাহিৰলৈ যাওক আহক বাহিৰলৈ গৈ থাকোঁ আমি বাহিৰলৈ গৈ থাকোঁতে এইটো চাওক সেইটো দেউতা শুই আছে আৰু ইয়াত মানে এইটো আমাৰ ৰুম হয় এইটো মানে এনেই সৰু মুৰা ৰুম আমাৰ হয় এইটো বাহিৰলৈ যাওঁ আকৌ তো বাহিৰত গৈ চাওঁ আমি এইটো গলিত বহি থাকোঁ এনেই মই আৰু এইটো দৰ্জা দেখি আছে দৰ্জাত চাওক ভিতৰলৈ যাওঁ এইটো প্ৰথমতে মই আছিলোঁ এইটো চাওক চব উল্টা হৈ গ'ল এতিয়া আৰু এইটো চাওক চোতালখন আমাৰ চোতালখন কিমান ধুনীয়া ন চোতালখন বহুত ধুনীয়া ন এনে সৰু ঘৰ দেখিলোঁ বহুত মজা লাগে থাকি ইয়াত আৰু এইটো চাওক আমাৰ পূৰ্ণ ভৱন হয় পূৰ্ণ ভৱনটো বহুত ভাল হয় আৰু এইটো চাওক সেইটো বৌয়ে কিবা কৰি আছে আমাৰ মানে মেজদাৰ বৌ কিবা কৰি আছে কিবা কাম কৰি চাগে আৰু ইহঁতৰ ঘৰৰ ভিতৰত যাওঁ এইটো টিভি ৰুম হয় ইহঁতৰ টিভি ৰুম বহুত ভাল হয় বহুত ধুনীয়া হয় ইহঁতৰ বেডৰুম হয় আৰু এইটো বেডৰুম হয় বেডৰুমত আমি এনেই ফূৰ্তি কৰি থাকোঁ ঘৰত এতিয়া যিহেতু মই ঘৰত নাই এইটো কিটচেন হয় তো কিটচেন এইটো মানে আমাৰ কিটচেন ৰুম হয় চাওক আহক অলপ বাহিৰলৈ যাওঁ বাহিৰলৈ গৈ এইটো চাওক এইটো কলৰ পাৰ হয় আমাৰ আৰু এইটো বাথৰুম পকা কৰিছে এইটো দাদাই বনাইছে লেট্ৰিন বাথৰুম তো আহক আকৌ বাহিৰলৈ যাওঁ এইটো চাই আছে যে এইটো বা বিশ্বকৰ্মা মন্দিৰ হয় এইটো বছৰে আমাৰ ঘৰত ডাঙৰকৈ বিশ্বকৰ্মা পূজা হয় মানে এইবাৰো আহি আছে আপোনালোকে আহি যাব নিমন্ত্ৰণ জনালোঁ সকলোকে তো আহক অলপ সেইটো চাইডে যাওঁ এইটো চাওক এইটো ফাৰ্ম হয় এইটো আমাৰ মেজদাৰ ফাৰ্ম হয় ফাৰ্মত কমচে কম আপোনাৰ 3000মান মুৰ্গী লয় 3000 তো চেল নহয় এইটো কোম্পানীৰ হয় আমাৰ নিজৰ কোম্পানীৰ হয় তথাপিও মানে চাই যদি ভাল লাগে আৰু কিবা এটা মানে ফেমিলি নিচিনা থাকে আৰু মুৰ্গীবিলাকো আৰু আহক গাড়ীখিনি চাওক এইটো যে গাড়ী হয় এইটো দাদাৰ গাড়ী হয় এইটো FZ গাড়ী হয় দাদাৰ আৰু আকৌ এতিয়া ফাৰ্মৰ ভিতৰলৈ আহিলোঁ এইটো চাওক বহুত মুৰ্গী আছে তো আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ আৰু চাওক এইটো আমাৰ মানে এইটো হয় পথাৰ হয় আমাৰ মানে গাঁৱৰ পথাৰ হয় পথাৰত গৈ বহুত ভাল লাগে কেতিয়াবা অসমত আহিলে তো এইটো পথাৰত লৈ যাওঁ আপোনালোক ইয়াতে সমাপ্ত কৰিলোঁ আৰু নেক্সট ব্লগত দেখোঁ যে আমাৰ ঘৰৰ মানুহ কিমান আৰু আমাৰ ঘৰৰ মানুহ কেইজন সেইটো আপোনালোকক নেক্সট ব্লগত মই দেখুৱাব চেষ্টা কৰিম আৰু আজিৰ ব্লগ মই ইয়াতে শেষ কৰিলোঁ আমাৰ ঘৰৰ পৰিৱেশ কেনেকুৱা লাগিল আমাৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা লাগিল যদি কেনেকুৱা লাগিল আপুনি কমেণ্ট বক্সত জনাব তো আজিৰ কাৰণে বাই